হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি ৰাতিপুৱাই উঠি চাহখিনি খায়ে মই গাহৰি কচু খাব ওলাইছোঁ। এয়া মই জুইখিনি ধৰিবৰ কাৰণে খৰি আনি লৈছোঁ আৰু নাৰিকলৰ পাতেৰে মই জুই জ্বলাম। প্লাষ্টিকতকৈও সোনকালে জ্বলে। নাৰিকল পাত থাকিলে জুই জ্বলোৱাত অলপ সহায় হয়। মায়ে আগদিনাখনেই কচু আনি থৈ দিছিলে আৰু আজি ৰাতিপুৱা উঠি কাটি দি থৈ গ'ল। মানে কামত গ'ল মায়ে। মোৰ অলপ দেৰি হয় যে ভাত বনাওঁতে চাহ বনাওঁতে, সেইকাৰণে কচুখিনি কাটি থৈ গৈছে। তাৰপিছত মোৰ এতিয়া অলপ উহাৰৰ কাৰণে সহজ হ'ব। আৰু যোনদিনাখন সময় থাকে সেইদিনাখন মায়ে মানে মোক এনেকৈ সহায় কৰি থৈ যায়েই। আৰু যোনদিনা সময় নাথাকে সেইদিনাখন মই নিজে কাটি নিজে উহাবলগীয়া হয়। আৰু এতিয়া মই এইফালে ভাত আঞ্জা বনায়ো আছোঁ, এইফালে কচুৰ জুইও জ্বলাই লৈছোঁ। এতিয়া মই আঞ্জাখিনি হ'লে মানে ভাত দিম আৰু আঞ্জাখন অকণমান আলু ভাঙি দিলেহে ভাল লাগে, মানে গোট খাই যে আঞ্জাখন, সেইকাৰণে। এফালে ভাত আঞ্জা বনাই আছোঁ আৰু আনফালে কচুৰ জুইও চাই আছোঁ। ইফালে সিফালে কৰি থাকোঁতে মানে ইফালৰ জুই এবাৰ নুমি যায়, জ্বলাবলগীয়া হয়, আকৌ সিফালৰ এবাৰ জুই নুমি যায়, জ্বলাবলগীয়া হয়। এতিয়া টেনশ্যন নাই আৰু আঞ্জাখিনি হৈ গ'ল। বেঙেনা এটা পুৰি লওঁ। কিবা অকণ পোৰা বা ভাজি থাকিলেহে খাই ভাল লাগে। অকল আঞ্জা বা পিটিকা এনেকৈ ভাতে নাযায় দেখোন। এতিয়া মই বেঙেনাটো পুৰা হৈ গ'ল, ধুনীয়াকৈ চেলাই ল'ম। ইয়াতে পিঁয়াজ জলকীয়া সানি খাম আৰু ধুনীয়াকৈ ৰাতিপুৱাৰ সাজ। আৰু কিনা হাঁহৰ বোলে ঠোঁটলৈকে মঙহ, সেইকাৰণে মই বেঙেনা পুৰিলে মানে বাকলিৰ পৰা এৰুৱাই হ'লেও গোটেইখিনি মই লৈ লওঁ আৰু সুধা বাকলিখিনিয়ে পেলাই দিওঁ। এতিয়া মই ধুনীয়াকৈ কৰচ এখনেৰে এনেকৈ কাটি লৈছোঁ, সৰু সৰুকৈ, মানে পিটিকিবলৈ সহজ হয় যে। আৰু মই ইয়াতে পিঁয়াজ কাটি দিলোঁ, তাৰপিছতে শুকান জলকীয়া 3টা পুৰি দিছোঁ, মানে কেঁচা জলকীয়া নাই ঘৰত। আৰু এইপিনে চয়াবিন আলু তৰকাৰী আৰু এইপিনে বেঙেনা পোৰা। এতিয়া ৰাতিপুৱাৰ সাজ ধুনীয়াকৈ খাই লওঁ। মানুহজনকো দিছোঁ এফালে। ভাতকেইটা খাই মেলি আকৌ কচুত লাগিলোঁগৈ। কচু এতিয়া বহুতখিনিয়ে আছেগৈ, হোৱাই নাই, আধাও হোৱা নাই উহোৱা, আৰু আছেই 100টাৰো বেছি। এইফালে মই জলকীয়া পুলিত পানী দি দিলোঁ। এতিয়া আকৌ কচুখিনি সৰু হৈছে আৰু লাহেকৈ। কচুখিনি মই মানে লৰাই থাকিব লাগে, আৰু যদি লৰাই নাথাকোঁ মানে ওপৰৰ কচুখিনি সোনকালে সিজিব নোখোজে যে, সেইকাৰণে। তাৰপিছতে মই কচুখিনি যেতিয়া আধা উহোৱা হৈ যাব, মানে আধা গলি যায়, তাৰপিছতে মই মলো দি দিছোঁ একেবাৰে, মানে মলখিনি ধুনীয়াকৈ সিজি যায় যে, মানে গাহৰিকেইটা খাব ভাল পায়। সেইদিনাখন আৰু ভিডিঅ' নকৰিলোৱে, মানে বেলাটো গুচি গ'লগৈ আৰু ভিডিঅ' কৰিব মন নগ'ল, সেইকাৰণে পিছদিনাখন কৰিছোঁ। এতিয়া মই ৰাতিপুৱা উঠি সোনকালে গা মূৰ ধুয়ে ভাত পানী খাই লৈছোঁ, আগতে আজৰি হৈ লৈছোঁ। ঘৰৰ কাম অলপ কৰিব লাগে যে, সেইকাৰণে। আজি ঘৰত মানুহজনো নাই, মই অকলেই। মানুহজনে গৈছে কাম কৰিবলৈ, মাও গৈছে কাম কৰিবলৈ, দেউতাও নাথাকে ঘৰত। আমাৰ দেউতাই বাছ চলায়। আগফালে বহাগ বিহুটো আহিছে, সেইবাবে ঘৰ দুৱাৰ অলপ চাফা কৰি লওঁ বুলি মই ঘৰতে এডাল বাহনি বনাই লৈছোঁ। এডাল ডালবাৰী আনি লৈছোঁ, তাৰপিছতে তাতে তামোলৰ ঢকুনা এপাত বান্ধি দিছোঁ। ধুনীয়াকৈ এতিয়া মই সাৰি আছোঁ, ঘৰবোৰ চাফা কৰি আছোঁ। আৰু এইবোৰ মানে মই উৎসৱ পাৰ্বণ বা ঘৰত কিবা পূজা পাতল থাকিলেহে কৰোঁ, এনেই নকৰোঁৱে, মানে মন নাযায়। সেইবুলি মাহত এবাৰেই কৰা যায় চাগে। আৰু ঘৰত মই অকলে আছোঁ যিহেতুকে টাইম পাছো কৰা হ'ল আৰু কামবোৰো হৈ গ'ল, নে কি কোৱা? আৰু আপোনালোকে এটা কথা ভুল নাভাবিব, মই অকল মোৰ ৰুমটোৱে চাফা কৰা নাই। মোৰ আৰু আমাৰ মা সকলোৰে, মা য'ত থাকে, আমাৰ 2টাই ৰুম, মানে থাকা ৰুম আৰু পাকঘৰত আছে 2টা ৰুম, আৰু বেলেগকৈ আমাৰ ঘৰ নায়েই। মাজত আছে অলপ গেপছ, সেইখিনিয়ে আমাৰ চোতাল। ঘৰটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ এতিয়া মই আজি থাকা ঘৰকেইটা নুমুচোঁ, আজি অকল পাকঘৰটোৱে মুচি ল'ম। আগতে এইবিলাক জোকাৰি লৈ ধুনীয়াকৈ চাফা কৰি থৈ দিওঁ, বহুত ধূলি মাকতি পৰে যে। আৰু আমাৰ ঘৰটো ৰাস্তাৰ কিনাৰতে হয় যে, সেইকাৰণে মানে ৰাস্তাৰ ধূলিবোৰো আহি ঘৰৰ ভিতৰত সোমাইহি, সেইকাৰণে বহুত চাফা কৰি থাকিবলগীয়া হয়, আৰু বহুত ধূলি সোমাইহি। আমাৰ যদি টাইলছ লগোৱা ঘৰ হ'লহেঁতেন, তেতিয়াহ'লে সোমাবলৈ অকণো ফুটা এটাও নাপালেহেঁতেন। কিন্তু আমাৰ টাইলছ লগাব পৰা নাই, প্লাষ্টাৰ কৰিব পৰা নাই, সেইকাৰণে বহুত ধূলি হয় আমাৰ ঘৰটোত। আমাৰ এই মৰমৰ ঘৰখনক লৈ বহুতো সপোন আছে। আশা কৰোঁ পিছলৈ বা পূৰণ হয় নে নহয়, ভগৱানে যদি ভালে ভালে ৰাখে, পিছলৈ সকলো সপোন পূৰণ হ'ব। মানুহকেইটা অকল ভালে থাকক আৰু সুস্থ থাকক,
ভগৱানে যাতে একো বেমাৰ আজাৰ নিদিয়ক আৰু কাৰোৰে লগত একো অঘটন নঘটক, এয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আমাৰ এই সৰু সপোনৰ ঘৰটোত ইমান বস্তু নাই, সেইবাবে মই টেবুলখনৰ ওপৰতে ধুনীয়াকৈ বাকচটো থৈ লৈছোঁ আৰু তাৰ বাকচটোৰ ওপৰতে পুতলাকেইটা সজাই থৈ দিছোঁ। আৰু এখন মোৰ ড্ৰেছিং হয়, মই নিজে আনি লৈ লৈছিলোঁ মোৰ স্কলাৰশ্বিপৰ পইচাৰে, সেইবাবে মই এখন বহুত মৰমেৰে ৰাখোঁ আৰু সদায় মোচাৰ দৰে হয়, কিন্তু তথাপিও বহুত ধূলি হৈছে। মই মানে ভিতৰৰ ফালে সদায় চাফা নকৰোঁ যে, অকল গ্লাছখনহে মুচি থাকোঁ সদায়, তেতিয়াহে মানে গ্লাছখনত ফুটুকা ফুটুকি নপৰিব। আৰু যদি সদায় নুমুচা হয় গ্লাছখনত মানে ফুটুকা ফুটুকি হয়, গোটেই স্কেচ বহি যায় আৰু আইনাখন গোটেই লেতেৰা হৈ যায়। আৰু এইফালে মই ড্ৰেছিং চাফা কৰি থাকোঁতে চাওক না, চশমা এযোৰ পাই লৈছোঁ, মানে মোৰ মানুহজনৰ, তাকে পিন্ধি অকণমান ষ্টাইল কৰি লৈছোঁ। কেনেকুৱা লাগিছে বাৰু? মোক ভাল লাগিছেনে? কমেণ্ট এটা কৰি ক'ব আকৌ। আপোনালোকে মোক ভিডিঅ'বোৰ চাইহে কিন্তু মোক কমেণ্ট নকৰে যে, বহুত দুখ লাগে মোৰ জানেনে। আৰু মোৰ ড্ৰেছিংখনত এটা ফেচিলিটি আছে জানেনে, এয়া ধুনীয়াকৈ ড্ৰেছিংখন ঘূৰি যায়। এয়া মই জমনি কৰি থাকোঁতে তলৰ থাকটো মুচিবলৈ পাহৰি গৈছিলোঁ, মুচি ল'লোঁ ধুনীয়াকৈ। এতিয়া বস্তুবোৰ ধুনীয়াকৈ সজাই থৈ দিওঁ। মই কিন্তু মুখত একোৱেই নঘঁহোঁ, তথাপিও মোৰ ড্ৰেছিংখন ভৰ্তিয়ে হৈ থাকে। কিয় জানেনে? এই যে তেলৰ বটল, এই মানে মই ঘঁহোঁ বেলেগ আৰু মাহঁতে ঘঁহে বেলেগ আৰু মোৰ এখেতে ঘঁহে বেলেগ, এনেকৈয়ে মোৰ ড্ৰেছিংখন ভৰ্তি হৈ থাকে। আৰু মই নখ পালিচটো এনেই সজাই থৈ দিছোঁ মানুহে দেখক বুলি, মই কিন্তু নখ পালিচ কেতিয়াও নলগাওঁ। আৰু এয়া মোৰ সজোৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই পাকঘৰটো মুচিলোঁ। থাকা ঘৰটো আজি নুমুচোঁ বাৰু, ভাগৰ লাগিব আৰু বহুত দেৰিও হৈ গৈছে যে, হাত চাতটো বিষাইছে। ইফালে ইমান ওজন দাণ্ডাডাল দাঙি কিনে মই ঘৰ চাফা কৰিলোঁ যে, সেইকাৰণে হাত অলপ বিষাইছে। আৰু এতিয়া ঘৰটো মুচিলোঁ, তাৰপিছত আকৌ গঁৰালত যাব লাগিব যে, পানীও মাৰিব লাগিব। আৰু মাহঁতো নাই যিহেতুকে আজি ৰাতিপুৱাও ময়ে দিবলগীয়া হ'ল, মায়ে দি থৈ নাযায়, বহুত সোনকালে গুচি যায় যে। আৰু গাহৰিকেইটা যেতিয়া দিব লাগে তেতিয়ালৈকে মা ঘৰত নাথাকে, সেইবাবে ৰাতিপুৱা আৰু গধূলিৰ মোৰে পালাত পৰে। প্ৰথমতে চৌকাকেইটা এনেকৈ অকণমান লেপি লৈছোঁ, কাইলৈ আকৌ লেপি ল'ব লাগিব। আৰু এটা কথা, আপোনালোকে নেভাবিব যে মই কাপোৰ চেঞ্জ কৰিছোঁ, মানে আজি কালি এনেকৈ ভিডিঅ' কৰি মই জইন কৰিছোঁ, এইটো কেতিয়াও নহয়। কাৰণ মোৰ পায়খানা লাগিছিলে, সেইবাবে গৈছিলোঁ, গাটো ধুবই লাগিব, সেইকাৰণে কাপোৰটো চেঞ্জ কৰি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ পাকঘৰটো মুচিলোঁ। তাৰপিছত আজি বাহিৰৰখিনি ভিডিঅ' নকৰোঁ, কাৰণ ভিডিঅ' কৰিলে মানুহে ক'ব নহয়, ভিডিঅ' কৰিবৰ কাৰণেহে মানে পাকঘৰ মুচিছে, মই এনেই নুমুচোৱেই এনেকৈ ভাবিব। সেইকাৰণে মই বাহিৰত ভিডিঅ' নবনাওঁ, ইমান ভিতৰতেই যি কৰোঁ ঘৰৰ ভিতৰতে ভিডিঅ' কৰোঁ। আজি শাওৰীয়া নাই যে, সেইবাবে ভাত চাত ৰান্ধিবলগীয়া ইমান এটা ভেজালো নাই আৰু গেছো নাই, সেইবাবে মোৰ আজি আৰামে আৰাম। সেইবাবে মই এইবিলাক কৰি আছোঁ। ঘৰত মতা মানুহকেইটা নহওঁতে, ৰন্ধা বঢ়াৰ একো ভেজাল নহওঁতে মোৰ কৰিবলগীয়া কামখিনি কৰিলোঁ। বিহুলৈ মাত্ৰ আৰু 3টা দিনহে আছে। এতিয়া মই পাকঘৰ চাকঘৰ মোচা হৈ গ'ল, ধুনীয়াকৈ গা পা ধুই ল'লোঁ। এতিয়াহে মূৰটো ভালকৈ চুচিবলৈ পাম, আৰু মোৰ যে চুলি সৰি সৰি নোহোৱা হৈ গৈছে। আজিলৈ আহিছোঁ দিয়ক, ইমানতে সামৰিছোঁ ব্লগটো। লগ পাম নেক্সট ব্লগত। আজিলৈ আহিছোঁ, বাই।